কাৰণে মানে আগতেই চাব লাগিছিল আমি। তো এইটো মানে Hi and hello everyone and welcome back to my YouTube channel. আজি আমি যাব ওলালো, আমি অলপ ফুৰিব আহোঁ কাৰণ এই মোটামুটি মানে 3টা বাজিব আৰু 15 মিনিটমান আছে। চ' গাড়ী এখনৰ ল'ব লাগিলে মানে ইয়াতে ৰেণ্টত ল'ব পাৰি। চ' এইখন লৈছোঁ আৰু গাড়ীখনৰ মানে ইয়াতে মানে কিছুমান ক্ৰেছ চেছ থাকিব পাৰে, সেইকাৰণে মানে ভিডিঅ' বনাব দিয়ে, ইহঁতেই দিয়ে। ত' ভিডিঅ' বনালে মানে ভাল হয় যে মানে সিহঁতে নহ'লে কিছুমান মানে এনেই মানে ক্ৰেছ নোহোৱাকৈ মানে কিছুমান ক্ৰেছ কৰা বুলি কৈ দিয়ে বা সেনেকুৱা। চ' গাড়ীবিলাক ল'লে সদায় মানে ভিডিঅ'বিলাক বনাব লাগে এনেকৈ। মনত ৰাখিব গোৱাত বা ক'ৰবাত এনেকৈ গাড়ীত মানে স্কুটি বা বাইক এনেকৈ ৰেণ্টত ল'লে তো এই নাম্বাৰ প্লেটখন দেখিছে হালধীয়া কালাৰৰ, তো এইখন মানে টুৰিষ্টৰ কাৰণে মানে এনেকৈ ব্যৱহাৰ কৰিব পাৰি। চ' এইটো কালাৰৰ মানে ব্যৱহাৰ কৰিব আৰু লগতে এনেকুৱা ব্যৱহাৰ নকৰিব এইটো বোকা হোৱাইট চাওক আপোনালোকে, সেইটো ব্যৱহাৰ নকৰিব, এইটোহে ব্যৱহাৰ কৰিব। এইটো মানে ফুৰিবৰ কাৰণে আহিছোঁ যিহেতু ফুৰিব লাগিব সেইকাৰণেই। চ' এনেকুৱা মানে ৰেণ্টত দিয়া গাড়ীবিলাক এনেকুৱা হালধীয়া কালাৰৰ হয় আৰু সেইটো মানে ৰেণ্টত দিয়া নহয়, সেইকাৰণে সেইটো মানে হোৱাইট। এনেকুৱা চাওক, এই দিনখন স্কুটি ল'লোঁ, এইখনৰো এনেকুৱা হালধীয়া আৰু এইখনৰো। তো এতিয়া আমি অলপ ফুৰিব যাওঁ, মানে অলপ স্কুটিৰে ৰাইড কৰিব লাগে কাৰণ অলপমান ঘূৰিলে ভাল লাগে, মনটোও ভাল লাগে। তো এনেকৈ চ' আমি মানে অলপ টাইম শুলোঁ, তো এতিয়া 3টা বাজিব আৰু চ' এনেকৈ। চ' আমি এতিয়া মানে অলপমান ঘূৰি আহোঁ স্কুটিৰে। ইয়াত মানে স্কুটিৰে ঘূৰিলে বহুতেই ভাল লাগে। স্কুটি বা সেনেকুৱা ৰেণ্টত ল'ব পাৰি, বাইক চাৰিচকীয়াও ল'ব পাৰি, মানে কাৰ চাৰবিলাকো। ত' আমি সেইটো নল'লোঁ কাৰণ ইয়াতে মানে স্কুটিটো বেষ্ট আৰু স্কুটিটো বেষ্ট মানে এইকাৰণেই কাৰণ যি সৰু ৰাস্তা হ'লেও বা ডাঙৰ ৰাস্তা যিকোনো ৰাস্তাতে মানে স্কুটিখন কমফৰ্টেবল য'তে ত'তে লৈ যাব পাৰি। ত' সেইকাৰণে আমি স্কুটিয়ে লৈছোঁ আৰু চবেই বেছিভাগে মানে স্কুটিয়ে লয় ইয়াতে। ত' এনেকৈ আমি এই 3খন স্কুটি ল'লোঁ, আমি 5জন মানুহে। তো এজন মানে অকলে চলাব, তেনেকুৱা। আৰু ক'ত যাওঁ আপোনালোকক কৈ আছোঁ বাৰু, আমিও ইমানখিনি নাজানো। ত' এনেকৈ যাম মানে মেপত চাই কিনে। ত' ঠিক আছে, চাই থাকিব। চ' গাইজ ফাইনেলি ওলালোঁ আৰু যাওঁ আমি ক'লৈ যাওঁ আপোনালোকক কৈ আছোঁ বাৰু, আমি এতিয়া ইমানখিনি গম নাপাওঁ। তো আমি যাওঁ তালৈ আৰু এনেকৈ মই এইখন চলাম মানে ফেচিনোখন, এইখন ইয়ামাহা ফেচিনো। চ' চাই ল'লোঁ গাড়ীখন পূৰা একদম ঠিক ঠাক আছে। চ' এনেকৈ ওলালোঁ এতিয়া আমি। চ' এতিয়া তেল ভৰাই লওঁ আমি ইয়াতে এইখনত আৰু গোটেইখনতে ভৰাম তাৰমানে ইফালেও। চ' গাইজ এইখিনি হৈছে পাঞ্জিম। তো ইয়াতে মানে বহুতখিনি মানে ফিল্ম ইয়াতে শ্বুট হয়। তো চাওক ইমান ধুনীয়া, মানে এইফালে চাওক চব মানে মানুহবিলাক মানে এইখিনি জেগাত বহুত থাকে, মানে ইমান মানুহ এইখিনি জেগাত। চ' আহি বহুতেই ভাল লাগিছে আৰু লগতে আপোনালোকক আৰু দেখাই আছোঁ। আৰু মানে কি হেলমেটটোত মানে মট'ব্লগ কৰিব লগা মানে সেইটো হেলমেট নহয়, তো হাফ হেলমেট মানে এনেকুৱা। ত' সেইকাৰণে মানে মট'ব্লগ কৰিব দিগদাৰ হয় আৰু ইয়াতে মানে বহুত কেইখন ফিল্মে মানে শ্বুট কৰিছে ইয়াতে। তো গাইজ এইটো হৈছে চাৰ্চ। তো মানুহ দেখিছে ইয়াতে মানে ফটো চটো উঠিবৰ কাৰণে মজা হয় মানে। তাৰ পৰা ওলালোঁ আমি, এতিয়া আমি যাওঁ কিবা খাবৰ কাৰণে, ভোকো লাগিছে আৰু টাইম হৈছে 4:30 বাজি গ'ল। তো এতিয়া আমি কিবা খাবলৈ যাওঁ, খাই কিনে আৰু এফালে যাম, আপোনালোক গোটেইখিনি দেখাম, চাই থাকিব চবখিনি। আৰু মানুহ আছে এতিয়াও বহুতখিনি মানুহ আছে, এইখিনিত অলপমান কম আছে, সেইটো চাইডত মানে অলপমান বেছি আছে। চ' গাইজ দেখিছে এইফালে মানে ফটো চটো উঠি আছে মানুহবিলাকে আৰু এইখিনি মানে জেগাখিনি মানে ফটো উঠিবৰ কাৰণে মানুহবিলাক বহুত মানুহ থাকে, মানে চবফালে ফটো উঠিয়ে থাকে। তো জেগাখিনি বহুতেই ভাল লাগে, চাফ চিকুণ বহুত একদম আৰু এনেকুৱা। এইখন স্কুটিৰ এই বস্তুটো মানে এইটো খোলা নাখায়, মানে তাৰ চাবি বেটেৰে এনেকৈ দিলেও খোলা নাখায়। তো এনেকৈ লকে হৈ গৈছে। এইটো মানে আমি আহিছোঁ এই গেৰেজত, ইয়াত মানে ৰিপেয়াৰিং কৰে। চ' পুৰাই মানে ঠিক কৰি দি নে চাওঁ। চ' সেইকাৰণে মানে আগতেই চাব লাগিছিল আমি। তো এইটো মানে জাম হৈ গৈছে সেইকাৰণেই, আৰু লগতে চাওঁ ৰ'ব যদি ঠিক হয়। চ' আৰু চাওঁ যদি ঠিক হয় তাৰপিছত দেখাই আছোঁ আপোনালোকক। ঠিক হ'লেতো ভাল লাগিব কাৰণ বহুত টাইম ধৰি আমি চেষ্টা কৰিছিলোঁ, তাৰপিছত ঠিক নহ'ল। তো এতিয়া হৈছে 5:40, অলপ দেৰিকৈ মানে ৰাতিটো পুৱাই আৰু লগতে সন্ধিয়া হওঁতে মানে অলপ টাইম লাগে। আৰু চাওক আমি কি অৰ্ডাৰ দিছিলোঁ, ভাত নাপায় মানে চব হোটেলতে, ইয়াতে অলপমান পাইছোঁ সেইকাৰণে খাম।
তো গাইজ দেখিছে এইটো হৈছে সাগৰ হয়। চ' চাওক কিমান ডাঙৰ। মই ৰাস্তাৰে আহি থাকোঁতে ইমান ধুনীয়া লোকেশ্যন আছিল, কিন্তু মই শ্বুট কৰা নহ'ল ভিডিঅ', কাৰণ মানে বহুত মানে সেই আছিল, ৰাস্তাবিলাক বহুত ভিৰ আৰু ওৱান ৱে হয়, সেইকাৰণে মানে শ্বুট কৰা নহ'ল। আৰু চাওক এনেকেই দেখাইছোঁ আপোনালোকক, আৰু আপোনালোকক দেখাই আছোঁ বাৰু। আজি নহ'ল কাৰণ আজি এতিয়া সন্ধিয়াই হ'ল, কাৰণ গাড়ীৰ সেই প্ৰব্লেমটো হোৱাৰ কাৰণে আপোনালোকক কৈছিলোঁহে, সেইকাৰণে আজি দেৰিয়ে হ'ল, আপোনালোক গোটেইখিনি দেখা নহ'ল। অৱশেষত গাড়ীখন ঠিক হৈ গ'ল, মানে আৰ ভাগৰ এইটো। অহাকালি বা পৰহি মানে আমি মানে বাগা বিচত মানে সেই কৰিম, মানে তাতে যাই কিনে আপোনালোকক মানে তাৰে মানে সাগৰীয় দৃশ্যটো আপোনালোকক দেখাম কেনেকুৱা হয় তাৰ। তো আপোনালোকে ধৈৰ্য ধৰিব সেইটো, আৰু লগতে আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক। জাহাজখন পূৰা মানে বহুত ডাঙৰ, এইখন জাহাজখন চাওক কিমান ডাঙৰ। তো এইটো সাগৰেৰে গৈ আছে, কিছুমান বস্তু মানে আনে, এনেকৈ বস্তু মানে কঢ়িওৱা এনেকুৱা জাহাজ এইখন। চাওক কিমান ডাঙৰ, ইয়াতে মানে সৰু দেখি কিন্তু বহুত ডাঙৰ হয় এইখন। আৰু এইটো আছে চাৰ্চ, ঠিক মানে চাৰ্জৰ সন্মুখতে মানে এইখিনি। গাইজ গাড়ীবিলাক ইয়াতে পাৰ্ক কৰিলোঁ, আৰু এইটো এটা কালাংগত বিচত আহিলোঁ। চ' আমি এইফালে যাব লাগিব, চ' সেইফালেৰে আৰু যাই কিনে আপোনালোকক দেখাই আছোঁ। কিন্তু এইখন মানে ৰেষ্টুৰেণ্ট হয় সাগৰৰ পাৰত, আৰু ইফালে আছে কলংগত বিচ। তো তালৈকে যাওঁ আমি, আপোনালোকক দেখাই আছোঁ ওচৰত গৈ কিনে। আৰু বহুত ভাল লাগিছে, মানে দিনটো আজি ঘূৰিলোঁ, মানে বৰ হোৱা নাই, মানে অলপো বৰ হোৱা নাই। তো স্কুটিৰেই ঘূৰিলোঁ। চ' চাওঁ এইফালে মানে কি ধুনীয়া একদম। চ' মানুহ বহুত আছে ইয়াতে। এইটো মানে দিনত অহা হ'লে আপোনালোকে বঢ়িয়াকৈ দেখা পালে চবখিনিয়ে। তাৰপিছত আপোনালোকক দেখাব ট্ৰাই কৰিম মই যিখিনি পাৰোঁ। ये देखो हम लोग ये ले रहा है, ये 150 का है। कौन सा ये 150 का है। ये वाला मेरे को ये वाला चाहिए, हाँ ये वाला डायरेक्ट घुसेगा ना हाथ पे। सो देखो गाइस ये मैंने ले लिया, और इसको मैं अभी पहन रहा हूँ। तो पहनने के बाद आप लोगों को दिखाऊंगा, देखिए कितना मज़ेदार है एकदम। কিমান ধুনীয়া লাগিছে হাতখনত, চাওক আপোনালোকে। এইটো দিনত দেখালে আপোনালোকে গম নাপাব, ৰাতি দেখাৰ কাৰণে আপোনালোকে গম পাইছে। চাওক, আৰু সেইফালে দেখিছে, সেইফালে হৈছে বাগা বিচ। বাগা বিচত আজি নাযাওঁ, আমি দুদিনমান পিছত যাম বাগা বিচত। চ' গাইজ চাওক গোটেইকেইজনৰে পুৰা হাতবিলাক পুৰা একদম, আমি 5 জনৰ হাত চাওক। পাৱাৰ ৰেঞ্জাৰ SPD ইমাৰ্জেঞ্চি। এনজয় কৰিলোঁ, ভালে লাগিছে বহুতখিনিয়ে। তো আমি এতিয়া যাব ওলালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক এণ্ড শ্বেয়াৰো কৰিব। আৰু এনেকৈ আমি আজি যাব ওলালোঁ, আজি মানে ইয়াতে কালাংগত বিচত আহিলোঁ। গাইজ ইয়াতে কিবা এটা খাই দিওঁ, মানে খাই কিনে আপোনালোকক বস্তু মানে খতমে কৰিম। তো আমি থালি মানে ভাত খাওঁ ইয়াতে। চ' গাইজ এইটো হৈছে ভেজ থালি খোৱা হৈ গ'ল। আৰু লগতে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আৰু আপোনালোকক নেক্সট ব্লগত লগ পাই আছোঁ, আৰু ভিডিঅ'টো পূৰা ধামাকা হ'ব অহাকালিতো। তো ঠিক আছে, আজিলৈ টাটা বাই বাই। নেক্সট আৰু লগ পাই আছোঁ আপোনালোকক, বাই বাই।